নমস্কাৰ বন্ধু বান্ধৱীসকল। এটা কথা জানেনে, ভগৱানে যদি এই 5টা বস্তু আপোনাৰ জীৱনৰ পৰা আঁতৰাই দিয়ে তেনেহ'লে হয়তো আপোনাক ওপৰলৈ উঠিবলৈ সংকেত দিছে বুলি আমি ভাবোঁ। ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, জীৱনত বহু সময়ত এনে কিছুমান ঘটনা ঘটে যিবোৰে আমাক দুখ দিয়ে। আমি ভাবোঁ মোৰ লগতে কিয় এনেকুৱা হ'ল, কিন্তু বহু সময়ত যিটো আমি ক্ষতি বুলি ভাবোঁ সেয়াই আমাৰ উন্নতিৰ আৰম্ভণি হয়। ভগৱানে কেতিয়াবা আমাৰ জীৱনৰ পৰা কিছুমান বস্তু আঁতৰাই দিয়ে, কাৰণ তেওঁ আমাক আৰু ডাঙৰ কিবা এটা দিবৰ বাবে সাজু কৰি থাকে। আহকচোন জানি লওঁ সেই 5টা বস্তুৰ বিষয়ে। প্ৰথম বস্তুটোৱে হ'ল ভুল মানুহক আঁতৰাই দিয়া। কেতিয়াবা কিছুমান মানুহ আমাৰ জীৱনত আহে, কিন্তু তেওঁলোকৰ উপস্থিতিয়ে আমাক আগবঢ়োৱাতকৈ পিছলৈহে টানি ধৰে। তেওঁলোকে আহিলে আমাৰ জীৱনত অঘটন ঘটিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ নেতিবাচক চিন্তা, ঈৰ্ষা, স্বাৰ্থপৰ আচৰণে আমাৰ মানসিক শান্তি নষ্ট কৰে। যদি এনে মানুহ আপোনাৰ জীৱনৰ পৰা আঁতৰি যায় তেন্তে হয়তো ভগৱানে আপোনাৰ বাবে নতুন আৰু ভাল পথ মুকলি কৰিছে। সকলো হেৰুৱা সম্পৰ্ক ক্ষতি নহয়, কিছুমান আশীৰ্বাদো হয়। দ্বিতীয়তে হ'ল আৰামৰ অঞ্চল মানে কমফৰ্ট জ'ন। কমফৰ্ট জ'ন কাঢ়ি নিয়ে যেতিয়া সকলো সহজে চলি থাকে। আমি নতুন কিবা শিকিবলৈ চেষ্টা নকৰোঁ, কিন্তু যেতিয়া জীৱনত কষ্ট আহে আমি নিজৰ ভিতৰত লুকাই থকা শক্তি চিনিব পাৰোঁ। ভগৱানে কেতিয়াবা আমাৰ আৰামৰ অঞ্চলটো কমফৰ্ট জ'নটো ভাঙি দিয়ে, যাতে আমি নিজৰ প্ৰকৃত ক্ষমতা আৱিষ্কাৰ কৰিব পাৰোঁ। কষ্টইহে বহু সফল মানুহক গঢ়ি তুলিছে। তৃতীয়তে, কিছুমান সুযোগ হেৰুৱাবলৈ দিয়ে। আপুনি হয়তো কোনো চাকৰি, ব্যৱসায় বা সম্পৰ্ক হেৰুৱাইছে। সেই সময়ত বহুত দুখ লাগিছিল, কিন্তু পিছত হয়তো বুজিছে যে সেইটো আপোনাৰ বাবে সঠিক নাছিল। ভগৱানে কেতিয়াবা সৰু সুযোগ এটা বন্ধ কৰে, যাতে ডাঙৰ সুযোগ এটাৰ দুৱাৰখন খোল খায়। সেয়েহে প্ৰতিটো ব্যৰ্থতাক শেষ বুলি নাভাবিব। চতুৰ্থতে, অহংকাৰ আঁতৰাই দিয়ে। যেতিয়া মানুহৰ জীৱনত সফলতা আহে বহু সময়ত অহংকাৰো আহে। অহংকাৰে মানুহক নিজৰ ভুল দেখিবলৈ নিদিয়ে। সেয়েহে জীৱনৰ কিছুমান পৰীক্ষাই আমাক নম্ৰতা শিকায়। নম্ৰ মানুহেই অধিক শিকে, অধিক আগবাঢ়ে আৰু অধিক সন্মান লাভ কৰে। নম্ৰতাই আচল চাবিকাঠি। পঞ্চমতে, অতীতৰ ওপৰত নিৰ্ভৰশীলতা আঁতৰাই দিয়ে। বহু মানুহ অতীতৰ ব্যৰ্থতা, কষ্ট বা স্মৃতিত আবদ্ধ হৈ থাকে। ফলত তেওঁলোকে বৰ্তমান আৰু ভৱিষ্যতক উপভোগ কৰিব নোৱাৰে। যদি জীৱনে আপোনাক অতীত এৰি আগবাঢ়িবলৈ বাধ্য কৰিছে তেন্তে হয়তো সেয়াই নতুন আৰম্ভণিৰ সংকেত। আগফালে চাই খোজ পেলোৱাসকলেই সফলতাৰ শিখৰত উপনীত হয়। তেনেহ'লে বন্ধু বান্ধৱীসকল, জীৱনত যেতিয়াই কিবা হেৰুৱাব লগে লগে নিজকে দুৰ্ভগীয়া বুলি নাভাবিব। কেতিয়াবা ভগৱানে কিবা এটা আঁতৰাই দিয়ে, যাতে আপোনাক আৰু ভাল কিবা এটা দিব পাৰে। বিশ্বাস ৰাখক, ধৈৰ্য ধৰক আৰু নিজৰ লক্ষ্যৰ ফালে আগবাঢ়ি থাকক। মনত ৰাখিব, যি দুৱাৰ বন্ধ হয় তাৰ অৰ্থ এয়াই নহয় যে পথ শেষ। হয়তো ভগৱানে আপোনাৰ বাবে আন এখন আৰু ডাঙৰ দুৱাৰ খুলি ৰাখিছে।